কৃষ্ণ ভাত খাই কুকাৰটোকো ধোৱাব ধুব পৰা নাই ইমান এলেহুৱা দেখিছ পুলিচৰ ল'ৰা হয় কৃষ্ণ পাঞ্জলে কুকাৰটোতে মই কুকাৰটো ধুই আহোঁগৈ ভাত বনাব লাগিব আমাৰ কুকাৰ অৱস্থা দেখিছেনে এনেকুৱা তাৰমানে একে ঠাইতে থাকিব লগা নহয় যে জলদি লৈ দৌৰিব লগা হয় গাড়ী ঠেকেচত কুকাৰ এইবিলাক হেণ্ডেল এৰি যায়গৈ আৰু তাতে তাপিটো অকণমান আমি দেই আচৰিত পাইছোঁ আকৌ এই কুকাৰটো ধুই আনিলোগৈ ধুই এখন হেৰি পৰা এইটো ঘৰৰ চাউল ঘৰৰ পৰা আপুৰুগীয়া সম্পদ হিচাপে ঘৰৰ পৰা চাউল দি আছে এতিয়া কাইলৈ পৰহি আকৌ ক'ত যাব লাগিব আমাৰ এই মগনীয়া মানুহকেইটাৰ কথা হৈছে মগনীয়া মানুহ যেনেকৈ থাকে যে এয়া চাউল দি দিবি একাপ আমি দুটা মানুহে দুটা পাব লাগিব মনটো ডাঙৰ যে বেছিকৈ দি পাওঁ আকৌ খাব নোৱাৰি আকৌ পেলাই দিওঁ এইকেইটা ইয়াত থৈ দিম এনেকৈ থাকিম আকৌ কাইলৈ পৰহি এইবিলাক এনেকৈ ৰেডি কৰি থৈছোঁ এইবিলাক ক'ৰবালৈ দৌৰিব লাগিব বুলি এইবিলাক দেখিছোঁ নাই তেনেকৈ পেলাইছোঁ হ'ব মই এতিয়া এইটো কুকাৰটো আনিলোঁ ধুই পেলি লাইটতো সদায় ইয়াত ইমান সজাই সজাই থয়ো আমাৰ এতিয়া গেছটো অলপ বেলেগ ধৰণৰ আমি এতিয়া দাঙি লৈ যাব লাগে এইটো এতিয়াতো ভাতটো বহাই দিলোঁ এনেকৈ এইটো ভাতটো বহাই দিলোঁ এতিয়া গেছটো অকণমান কমাই দিম এতিয়া ভাতটো হৈ থাকিব এতিয়া মই চব্জিখিনি কাটিম এতিয়া কি বনাম আজি বা আলু আছে 3টা পিঁয়াজ এইকেইটা আছে গাজৰ আছে বিট আছে আৰু বিশেষকৈ মানে কি হ'ল আমি বৰতীয়া ভাত খাই আছোঁ মানে কি হ'ল অকণমান সন্ধিয়া সাজতো আমি সদায় বইল খাওঁ বইলকৈ বনাম আৰু বইলকৈ বনালে কেনেকুৱা লাগে আপোনালোকে চাই থাকিব আৰু বইল কৰি যি আছে গোটেইখিনি মই একেলগতে কবিও ৰখা আছোঁ কবিও দি দিম দালি আছে দালি দি দিম চব একেলগতে এতিয়া মই কাটি ল'ম এয়া কবিটো দেখিছে নাই খাই খাই অৱস্থা নাইকিয়া হ'ল ইয়াৰ পৰা অকণমানহে দিম মানে এইখিনি দিম এইখিনি ধুম নহয় আকৌ ধুমতে কিন্তু এনেই ওপৰতে মই হেৰি ব্যৱহাৰ আছোঁ বাকলটো এইখিনি এইডোখৰ এতিয়া ইমানতে সমাপ্ত দিলোঁ পেলালোঁ তাৰপৰা এতিয়া এই গাজৰকেইটা এই পলিথিনটো এনেকৈ থৈ দিম মানে এনেকৈ এই পলিথিনটো ভৰাই থওঁ তাৰপৰা পেলাই দিম এইকেইটা লাষ্টত এইকেইটা দিম এতিয়া আলু এইকেইটা দি দিম গোটেইকেইটা দি দিম কাইলৈ তাৰপৰা বিট এডোখৰ আছিলে এই বিটডোখৰ চব্জিতে দি দিম আজি বিহৰ হ'ব আৰু বিলাহী এটা আছিলে এইটো এইখিনিতে মই বাহিৰত ধুই আনিম ধুনীয়াকৈ বাই বাই চাই থাক তই এইটো কিমান বিহুৱাস্ত হ'ব তাৰপিছত এয়া চাওক আলুটো নতুন আলু যে সেইকাৰণে অকণমান বাকলি অকণমান ওপৰত চুচি দিছোঁ কিন্তু ধুম বহুত ভালকৈ ধুম এয়া চুচি দিছোঁ তাৰপিছত ধুম আৰু কবি সেইখিনি এতিয়া কি দিছোঁ চাওক এয়া আলু এয়া বিট এডোখৰ আছিলে পেলাই দিলোঁ তাৰমানে এয়া কবি অকণমান আছিলে এয়া গাজৰ আছিলে এয়া আলু আছিলে এয়া বিলাহী এটা তাৰপিছত দালি দিম অকল সেনেকৈ খাম আজি ভাত খোৱালৈকে আপোনালোকক আজি ভিডিঅ'টো দেখুৱাম কেনেকুৱা লাগে আপোনালোকে জনাব আৰু এনেকৈ খাই ভাল পায় নে নাপায় আপোনালোকে জনাব আমাৰ এই ঘৰটো যে এই যে জখিনীবিলাকে পাত লৈ যে বনাই ঘৰ সেনেকুৱা টাইপৰ কিন্তু সেইটো নহয় মানে এইটো বহুত পুৰণা ঘৰ আছিলে বাকী আমাৰ পকা ঘৰ আছে মানে আমাৰ পুলিচৰ কিন্তু মানে কি হ'ল এই ঘৰটোত আমি থাকি ভাল লাগে আৰু মানে আমি অকল দুজনে থাকোঁ এইটো ঘৰত সেইকাৰণে দুজন থকাৰ কাৰণে ভাল লাগে তাৰমানে থাকি সেইকাৰণে আমি ঘৰত থাকোঁ আৰু এইটো বাঁহৰ হয় যিহেতু আমি গাঁৱৰ পৰা অহা মানুহ পকা ঘৰতো পকাকৈ থাকোঁ আৰু বাকীও যদি পকাতে থাকোঁ অকণমান কেঁচাও আমেজ এটা ল'ব লাগে সেইকাৰণে তাত আছোঁ এতিয়া মই এইখিনি ধুই মেলি আনি আলুখিনি এনেকৈ কাটিছোঁ গোটেইখিনি একেলগতে বনাওঁ কিন্তু তেল নিদিওঁ দেই তেল আমি একেবাৰে নিদিওঁ নাই বুলি নাখাইবহি বটলত আছে বাৰু তেল কিন্তু আমি তেল নিদিওঁ তেল নাখাওঁৱেই মানে তেলটো খাই অলপ মাংস চাংস বেছি খোৱাৰ কাৰণে আমাৰ ৱেটটো বেছি হৈছে আৰু দিনটোত আমি দিনত একো নাখাওঁ ৰাতি হ'লেহে অকণমান খাই গাজৰটো মই এনেকৈ কাটি দিম আপোনালোকে চাই থাকিব কেনেকৈ বনাম বনোৱাটোও আপোনালোকক আজি ভিডিঅ' দেখাম ডাইৰেক্ট বইল পানী দিম উতলাম পানীখিনি শুকুৱাই দিম কাম ক্লিয়াৰ এয়া ভাতৰ মিশ্ৰণ মাৰিলে এতিয়া আমি কি হ'ল কেৰাহীখন ধুই দিয়া আছিলে দেই অকণ পানীখিনি পেলাই দিলে হ'ল পানীখিনি পেলাই দিছোঁ এতিয়া কেৰাহীখন লগলৈ কাটি দিলোঁ এতিয়া ডাইৰেক্ট বইলকৈ বনাম মানে কি হ'ব সেইবিলাক নাজানো ডাইৰেক্ট বইল খাম নিমখটো অকণ ক্লিয়াৰকৈ দিব লাগে তাৰপৰা মানুহটো আন্ধা মুন্ধামীয়া লাইটটো হেৰি হৈ আছে এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ কাটি লৈছোঁ পিঁয়াজ এইটো কি কয়
অঁ জলকীয়াটো মানে কি হ'ল আজি আমাৰ জলকীয়া নাই এতিয়া মানুহে দেখিলে আকৌ বন্ধাকবিও মূৰাটো আছিলে একো নাই বুলি মানে ডিউটিৰ পৰা আহিব লগা হ'ল ডিউটিৰ পৰা আহি পিনে আমি খৰখেদাকৈ আহিলোঁ আকৌ ৰাতি ডিউটি আছে সেইকাৰণে তাৰমানে এনেকৈ বনালোঁ আৰু ৰাতি আমি ইমান নাখাওঁ সেইটো নাই বুলি নহয় কিন্তু ডিউটিৰ পৰা আমি বজাৰ কৰি নানিলোঁ বাৰু এতিয়া কাইলৈ আকৌ দিনত আছে যে দিনৰ পৰা বজাৰ কৰি আহোঁতে লৈ আহিলে হ'ল এতিয়া বনালে এতিয়াতো হৈ গ'ল এয়া নিমখ এয়া হালধি এতিয়া বেলেগ একো নাই সেইবিলাকে আমি কোনে আজি আহি পাইছোঁহি যে এইটো ৰুম আমি লৈছোঁহি যেনেকৈ বান বিধ্বস্ত মানুহবিলাক আহি খৰখেদাকৈ যে ৰুমটো লৈ লয় আমি সেনেকৈ লৈ লৈছোঁ গোটেইবিলাক একো চিজিল কৰা নাই ডিউটিৰ পৰা আহিলোঁ বাহিৰে বাহিৰে বস্তুখিনি ভৰালোঁ আমি বেলেগৰ পৰা বেলেগলৈ বেলেগ এটা ৰুম মানে ৰুমলৈ আহিব লগা হ'ল আৰু ইয়াত বা 5-6 দিনৰ পিছত আকৌ বা ক'লৈ যাব লাগে কিন্তু তথাপিতো একো উপায় নাই এতিয়া কেৰাহীখন গৰম হ'ল এতিয়া কি দিম ইয়াত ডাইৰেক্ট চব্জিখিনি দি দিবলৈ চাগে এইখিনি চাওক কেৰাহীত একো দিয়া নাই ডাইৰেক্ট চব্জিখিনি গোটেইখিনি দিছোঁ দেখিছেনে পানী পিছত দিম আৰু এতিয়া এইখিনি মই লৰাই দিম চাওক একোৱেই নাই দিয়া মানুহে ভাবিবই দিয়ে কেনেকৈও খায় নে তেল ৰ'বা অকণ দিম বিট গাজৰ আলু বিলাহী আৰু অলপ দালি কেইটামান দি দিম এয়া নিমখখিনি দি চাওক নিমখ দি দিম হালধিটো পিছত দিম নহ'লে হালধি দিয়া দিলে তেল নাই দিয়া যে লাগি যাব মানে এনেকৈ গৰমে গৰমে ভাত আৰু বইল চব্জি কিন্তু আপোনালোকে কমেণ্টত নক'ব যে গাহৰিও নাখায় সেনেকৈ বুলি এইটো নহয় মানে কি হ'ল আমি এক টাইমে খাম বইল খাম বুলি ভাবিছোঁ কিন্তু মাৰ্চৰ 1 তাৰিখলৈকে এইকেইদিন অকণমান কমাই দিম কিন্তু ডাঙৰ চিলিণ্ডাৰটো এইটো কাৰণে লোৱা নাই আমাৰ ইয়াত কি হয় দাঙি লৈ ফুৰিব লগা হয় যে পিঠাই বা সিয়ালে সেইকাৰণে চিলিণ্ডাৰটো লৈছোঁ চাওক এনেকৈ থাকিব ঢাকনখন মাৰি দিওঁ মই অকণমান ঢাকনখন বহাই লৈছোঁ আঁতৰালোঁ দেই তাৰপৰা এয়া চাওক লৰাই দিলোঁ এতিয়া যিহেতু বইল ইয়াত তেল চেল একো দিয়া নাই তাৰপিছত এইখন পিছলৈ যাই দিওঁ বইল একো যোৱা নাই সেইকাৰণে কি দিম এতিয়া ডাইৰেক্ট পানীয়ে দি দিম মানে পানী পানী দি দিম পানীখিনি উতলি দিলোঁ যেতিয়া কমিবগৈ আমাৰ লগে লগে পানী দি দিলোঁ কিমান ধুনীয়া উতলিছে ৰঙা কি হৈছে বিট দি দিয়া নাই জানো অঁ এটা বেয়া ইণ্টাৰেষ্টিং কাহিনী মানুহে কয় যে বিট খালে বোলে ডালিম খালে তেজ বাঢ়ে ঠিক সেইদৰে কালি মই দেখোন ৰুকনিখনে কাটিলে চালাড কাটোতে তাৰপিছত সেইকাৰণে তেজ অকণমান ৰুকনিখন এখন নহয় নেকি ৰুকনি তাৰপৰা ৰুকনিখনে কাটিলে কটাৰ কাৰণে বোলে বিট এটা এডোখৰ আছিলে আকৌ সেইখিনি দি দিলোঁ এই টেষ্টটো ঘূৰাই আনিবি টেষ্টটো ঘূৰাই আনিব লাগিব এই বহুত কষ্ট ন তেজ অকণমান গোটাবলৈ কাৰণে এতিয়া অঁ এই প্ৰাঞ্জল ইয়াত কি আছেনো এইটো এইখিনি কি এইখিনি দাইল দুপৰীয়া দাইল কিহৰ দাইল দুপৰীয়া বনাইছিলা দিলোঁ দেই এতিয়া নহয় পানীখিনি কমিব দিয়ক দি দিম আকৌ দি দিলে হ'ল দালিখিনি মই এনেই তিয়ালোঁ কাইলৈ কিনি খাম এইখিনি নহ'লে দি দিয়া হ'ব একো নাই পেলা মই পাহৰিছিলোঁ এইখিনি থকাটো এইখিনি থাকক এইখিনি নহ'লে পিছত দি দিয়া হ'ব পানীটো কমিব দিব লাগিব দেই একেবাৰে কমাই দিম আকৌ পানীখিনি ঢাকন মাৰি দিয়া এনেকৈ কোনে কোনে খাই কমেণ্ট কৰি জনাব দেই আমি মানে সন্ধিয়া সদায় বইল খাম এক মাৰ্চলৈকে তাৰপিছত আকৌ ঢাকনখন অঁতৰাই লৈ এইখিনি পানীখিনি অকণ শুকালে আলুও সিজিছে অলৰেডি অলমষ্ট সিজি গৈছে এতিয়া এই দালিখিনি যে দুপৰীয়া আছিলে যে দুপৰীয়া দালিখিনি দি দিলোঁ এইখিনি দি আকৌ উতলাই নিদিয়ে উতলাই যি হ'ব তাকে গোটেইখিনি ভাতৰখিনি খাই দিব চাওক এই দালিখিনিও দি দিলোঁ এতিয়া এনেকুৱা হ'ল এনেকৈ কোনোবাই খাই চাগে ভাল লাগিব মই কিন্তু এনেকৈ খাই ভাল পাওঁ দেই কিন্তু তাত লগত আলু পিটিকা এটা হ'ব লাগিছিলে কিন্তু আলু পিটিকা মই কি কৰিম এই আলুকেইডোখৰ সিজক তাৰপৰা কাঢ়ি লৈ তাৰপিছত ক'ব নোৱাৰোঁ আজি ভাত খাব পাৰিম নে নাইবা তই চাবি খাই চাবি না তাৰপিছত ক'লে ভাবিছোঁ কেনেকুৱা হয় কি হয় হ'ব নাই খা না বইল বুলি ক'লে বইলে আৰু আমাৰ দালিখিনি কিনো এই মিঠৈ আছে গুৰ মিঠৈ গুৰ নেকি
হ'ব এতিয়া খাব নালাগে দেই আৰু এইডোখৰ খাই চাওঁ ৰ'বা এই ইমান লৈছে চাচোন বঢ়িয়া এইবিলাকে কি কয় মানুহবিলাকে আগৰ দিনৰ আমাৰ আইতাহঁতে জুই কাষত বহে নহয় কাষৰ পাতি চাহ পানী খায় তাৰপৰা গু অলপ লয় গুডোখৰ উলিয়াব হাতখন নমাই চামুচে উলিয়াই গুডোখৰ লগে চামুচখন যোনখন লাগে সেই চামুচখনে চেলেকি খাই আকৌ ভৰাই থৈ আহোঁ কি হ'ব এইবিলাক বস্তু পাহৰিব নোৱাৰি আৰু খাব মন নাছিলে পাঁচজনে গালি দিব খালে চাহ খাবলৈ নিদিছে নাখাওঁ দেই হৈছে আজি মোৰ নাই তোলা থৈ দিয়া আকৌ তাৰপিছত আৰু এটা কাম কৰিম মানে এতিয়া এটা টেঙৰ মানুহৰ বুদ্ধি বুলি কয় কিন্তু মই অকণমান অকৰা বুদ্ধি কৰিলোঁ অকণমান ডাঙৰ ডাঙৰকৈ দিবলৈ আলুকেইটা ইয়াৰ পৰা আলু কেইটকামান আনিম এতিয়া এইকেইটকা আলু বাচিম বাচিলে অলপ পিটিকা বনাম পিঁয়াজ কাটিম আদা এডোখৰ অকণমান দিম দি মেলি নহৰু দিম জলকীয়াটো নাই পিটিকা বনাম বাকীখিনি আলু কেইটামান থ'ম বা নহ'লে কিবা চব্জি খোৱাতে নাইকিয়া দিব নহয় কিন্তু মই আকৌ ডাঙৰ ডাঙৰকৈ দুফাল দুফালকৈ দুটা দি দিব লাগিছিলে হয় নাই বাকী হেৰি কৰিব লাগিছিলে আৰু কি কৰিবি আৰু হৈ যাব এতিয়া এইখিনি আলু পিটিকা বনাম এইখিনি পিটিকা বনাই পেলাই আঞ্জাতে দি দে আৰু নালাগে এইখিনি ইমান নাখায় নহয় চব্জি সোপাই যি সোপা আছে 10 দিনমান খাব পাৰিব এইডোখৰ থাকক আলু ধুনীয়াকৈ এইডোখৰ দি দিব ডাঙৰ এইখিনিতে পানী একেবাৰে শুকুৱাই দিম এইখিনিতে আলু পিটিকা বনাম এয়া পিঁয়াজখিনি এটা কাটিছোঁ পিঁয়াজ এটা কাটিছোঁ কিন্তু হাতখন কাটি দিলে যে একদম বিষাই আছোঁ বান্ধৱী কিন্তু কাটিছোঁ মানুহটো হ'লো ওখ পিঁয়াজখন হ'ল ওখ লাহে ধীৰে বস্তুকেইটা আনিম আৰু এতিয়া নতুনকৈ আহিছোঁ যে আমি কিছুমান বস্তু এৰি থৈ আহিলোঁ তাত পিঁয়াজ এটা দিম নিমখ অলপ দিম মিঠাতেলটো নিদিওঁৱেই তাৰমানে কাটি ৰুকনিখনে কাটিলে যে সেইকাৰণে হাতে পিটিকা আৰু মই হাতে পিটিকা কৰিলে অকণমান বেয়া পাওঁ মই যে হ'লোঁ মই বেলেগে কৰিলেও বেয়া পাওঁ মই নিজে কৰিলেও মই বেলেগক খাবলৈ বেয়া পাওঁ সেইকাৰণে মই এতিয়া এইখিনি পিঁয়াজ আলু নিমখ অকণমান বেছিকৈ খাওঁ সেইকাৰণে আমাৰ টেষ্টটো বেয়া হৈছে এইটো আলুটো অকণমান ভালকৈ নিদিলোঁ এতিয়া এইখিনি ধুনীয়াকৈ ভাজি কি হ'ল চব্জি হ'ল ভাত হ'ল বইল আলু আলু পিটিকা এয়া আলু পিটিকা মই সজাই লৈ নিবা দগা পেলাখন লৈ আহিবলৈ বান্দৰ হেৰি জোখা ভিতৰত এইখন 5 জলৰ হ'ব মই কৈ আছোঁ হাতে মই পিটিকি বেয়া পাওঁ এতিয়া ভাতটো গৰম গৰম ভাত কুকাৰটো খুলি ভাত এইখিনি ভাত পানীটো কমকৈ দিওঁ আজি মই পানীটো কমকৈ দিলে ভাল হ'ব এতিয়া ভাত ঘৰৰ চাউলৰ ভাত দেই ঘৰৰ পৰা দি পঠিয়াই এইবিলাক মাক বাপেকৰ মৰম চেনেহ এইবিলাক পাঞ্জলৰ ঘৰৰ পৰা আনিছিলে এয়া পাঞ্জলক দিছোঁ আমি ভাত বেছি বেছি নাখাওঁ ৰাতি ভাত বেছি খাব নালাগে পাঞ্জল ভাতটো ক'বা দেই কিমান আছে অলপ দিওঁ হ'বনে হ'ব এইখিনি পাঞ্জলৰ ভাত গোটেইখিনি লৈ লওঁ আৰু নেলাগে লাগিলে আকৌ ল'ম নহয় এতিয়া ইমানখিনি খাই ল'ম ভাত পেলাব মন নাই ৰাজহাঁহ এহাল আছে আমাৰ ইয়াত ৰাজহাঁহ অলপ দি দিব পাৰিম এতিয়া দালি কি আমাৰ চব্জিটো যে এইটো অকণমান কেমেৰাটো এইপিনে অনা আছে ন আমাৰ কেমেৰা যি ধৰি আছে মই দেখুৱাম বুলি আজি ভিডিঅ'টো কৰিলোঁ অথনি যে বনাইছিলোঁ বইল কেনেকুৱা হৈ থাকিলে আপোনালোকে এবাৰ খাই চাব কেনেকুৱা হয় আৰু অলপ চব্জিটো অকণমান জোল টাইপৰ ৰাখিছোঁ দালিখিনিও দি দিলোঁ গাজৰ হেৰি এইবিলাক চব লগাই দিলোঁ তাৰপিছত অকণমান দিম কিন্তু মোৰ কেঁচা নিমখ মেইন খাই কিন্তু মই ভাল লাগে বুলি মই জানো তাৰমানে আপোনালোকক খাই ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে তেল চেল একো নিদিব কাৰোবাৰ যদি কিবা বেমাৰ চেমাৰ হৈ থাকিলেও তেল অলপ আমি কমাই খাব লাগে হ'ব হৈ যাব হ'ব পিছত ল'ম লাগিলে হ'ব মই অলপ লৈ লওঁ তাৰপৰা মই এইটো ঢাকন মাৰি থৈ দিম মোৰ এতিয়া নিমখটো মেইন তাৰমানে মোৰ নিমখ কেঁচা নিমখ মই বহুত খাওঁ নিমখ নহ'লে মই ভাত খাবই নোৱাৰোঁ হাতখন উঠোঁ হাতখন ধুই ধুই আছিলে মই বিলাহ আলু চালু পিটিকিছোঁ বইল বইল ভাত আৰু আমাৰ ঘৰৰ পৰিৱেশটো কিমান ধুনীয়া যদি ধুনীয়া আছে সঁচা ধুনীয়া আছে ভাল হৈছে মই খালে হ'ব ধুনীয়া হৈছে মই মিছা কথা কাৰণে বনাইছোঁ বুলি মই খালেহে গম পাম খাই চাওক বিৰাট ধুনীয়া হৈছে কিন্তু পাঞ্জলে নোলায় আজি
কাইলৈ তাক উলিয়াম, কাইলৈ সি বনাব বইল কেনেকৈ, কাইলৈ মই তাক দেখুৱাম। আজি আপোনালোকে হয়তো চাব ভিডিঅ'টো, আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব।